দ্বিতীয়ত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নীতিৰ কথাও কয় আৰু এইফালে 6 চিডুল এৰিয়াৰ যিটো লেণ্ড পলিচি সেইটো কথাও কয়। দুটাটো নহ'ব। সকলো বড়োকে দীপেন বড়ো প্ৰমোদ বড়োৰ নিচিনা বুৰ্বক আপোনালোকে ভাবিব নালাগে। অল বড়ো सिनियर सिटिजेन्सनि जेनेरेल सेक्रेटारि मानगोनां अमर सिंह ब्रह्म सारा दिलीप सैकिया बिथांनि सायाव ओरैबायदि गोख्रोङै फिनजाथाय होदों। बे भिडिअखौ नोंथांमोना कमप्लिट नायजोब। भिडिअखौ हाजासे शेयार खालाम, लाइक खालाम। মই আজি দিলীপ শইকীয়া ডাঙৰীয়াক নিন্দা কৰিম। তেখেতে বিটিচিৰ 6 শিডিউল আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বিষয়ে যি কথা কৈছে যে বিটিচিত দুটা আইন থাকিব নোৱাৰে। আজি 2003 চনত আমি 6 শিডিউল পাইছো আৰু 1947 চনৰ পৰা গোপীনাথ বৰদলৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ত তেখেতৰ মানে দয়াত আমি 6 শিডিউল ট্ৰাইবেল বেল্ট এণ্ড ব্লক সৃষ্টি কৰি তেখেতে দিছিল, সেইটো পাইছিলো আমি। যে আজি যদি দিলীপ শইকীয়াৰ নিচিনা ৰাজ্যিক বিজেপিৰ সভাপতিজনে যদি এনেকুৱা ধৰণৰ কথা কয়, ইয়াৰ পৰা আমি বড়ো ৰাইজে কি বুজিব লাগে? কি বুজিব লাগে? ইয়াৰ পৰা সেইটো কি বুজিব লাগে যে অসমীয়া মানুহ সদায় ট্ৰাইবেল বিৰোধী, সদায় বড়ো জাতিৰ বিৰোধী, যাৰ ফলত প্ৰমোদ বড়ো দীপেন বড়োৰ নিচিনা বুৰ্বক বড়ো নেতা দুজনক হাতত লৈ পেলাই আজি 6 শিডিউল বিটিচি ট্ৰাইবেল বেল্ট ব্লক ধ্বংস কৰিবলৈ বিজেপিয়ে আজি বড়োৰ দ্বাৰাই সেইটো কৰিবলৈ গৈ আছে। মই দিলীপ শইকীয়া ডাঙৰীয়া কম যে আপুনি নাভাবিব যে প্ৰমোদ বড়ো দীপেন বড়োৰ নিচিনা বুৰ্বক সকলো বড়ো মানুহে নহয়। সকলো বড়ো মানুহে বুৰ্বক নহয়। তেওঁলোকে নেতৃত্বত থাকিলেও আজি বুৰ্বক। তেওঁলোকে জাতিৰ কাৰণে কি কৰিব লাগে, জাতিৰ হকে কি ক'ব লাগে, তেওঁলোকৰ খাণ্ড জ্ঞান নাই। গতিকে সকলো বড়োকে দীপেন বড়ো প্ৰমোদ বড়োৰ নিচিনা বুৰ্বক আপোনালোকে ভাবিব নালাগে। মই আপোনাক আজি কথা কওঁ, আপুনি অসমীয়া মানুহ, আপোনালোকে কেতিয়াবা কয় বৃহত্তৰ অসমীয়া, যে বড়োলেণ্ড উন্নতি হলেহে অসম উন্নতি হ'ব কয়, বে আমি সবেই অসমীয়া। আপোনালোকে কয়, নাম মাত্ৰ কয়, আপোনালোকে বুকুটি মানে হাৰ্টিলি আপোনালোকে কব নকয়। দিলীপ শইকীয়া ডাঙৰীয়া, এই 6 শিডিউল কোনে দিছিল আপুনি জানে? 6 শিডিউল দিছিল আমাৰ প্ৰয়াত এক্স প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী, তেখেতৰ মন্ত্ৰিত্ব প্ৰাইম মিনিষ্টাৰশ্বিপৰ সময়ত, আৰু সেই সময়ত ডেপুটি চিফ প্ৰাইম মিনিষ্টাৰ আছিল আমাৰ LK আদবানী। তেখেত দুজনৰ দয়া দেখিছে যে অসমৰ পুৰণা বাসিন্দা জাতি আছিল বড়ো, গোটেই অসমকৈ এটা সময়ত বড়োৱে আছিলে। সেই বড়োবিলাকৰ মাটি আজি দখল হৈ অনাথ ট্ৰাইবেল বিলাকে সব দখল কৰি ললে। এওঁলোকৰ মাটি বিটি ৰক্ষা কৰিবলৈ হলে ট্ৰাইবেল বেল্ট এণ্ড ব্লকে আজি কাম নকৰিলে। ট্ৰাইবেল বেল্ট আৰু ব্লকৰ আইনৰ দ্বাৰা তেওঁলোকৰ মাটি জমি ৰক্ষণাবেক্ষণ নাপালে বুলি ভাবি তেখেতসকলে বুজি পায় যে 6 শিডিউল নিদিলে এওঁলোকৰ মাটি ৰক্ষা নহব বুলি দিছে সেই সময়ৰ বিজেপি চৰকাৰে। আৰু আজিৰ বিজেপিয়ে, অসমৰ বিজেপিয়ে আজি সেইটো ধ্বংস কৰিবলৈ ওলোৱা। তেতিয়াহ'লে চিন্তা কৰক, সেই সময়ৰ বিজেপি, অটল বিহাৰী বাজপেয়ী বিজেপি, LK আদবানী বিজেপি, সেই সময়ৰ বিজেপি আৰু আজিৰ বিজেপিৰ মাজত কিমান পাৰ্থক্য আছিল। আপোনালোকৰ এই ধৰণৰ ট্ৰাইবেল বিৰোধী, বড়ো বিৰোধী মনোভাৱ ব্যৱহাৰ পাতি বড়োসকলক, ট্ৰাইবেলসকলক আপোনালোকে ঘৃণা কৰে, নিৰ্যাতন কৰে, শোষণ কৰে, অৱহেলা কৰে। সেইবিলাকৰ কাৰণেতো ট্ৰাইবেলসকলে আজি এটা এটা সেই সময়ৰ নৰ্থ ইষ্টত যেটো অসমৰ অৱস্থা আছিল, ইয়াৰ পৰা আজি মেঘালয় গুচি গ'ল, আজি মিজোৰাম গুচি গ'ল, আজি ত্ৰিপুৰা গুচি গ'ল, নাগালেণ্ড গুচি গ'ল, অৰুণাচল গুচি গ'ল। আপোনালোকৰ এই যে চৌবিনিষ্ট মনোভাৱ, চৌবিনিষ্ট যেটো অসমীয়াৰ চৰিত্ৰ, এই চৌবিনিষ্ট মনোভাৱৰ কাৰণে আজি অসমখন কিমান আছে। আৰু সেইবিলাক আপোনালোকে স্বাধীনতাৰ পিছৰ পৰা বড়ো জাতিসকলক, ট্ৰাইবেলসকলক শোষণ ঠোষণ কৰাৰ কাৰণে, নিৰ্যাতন কৰাৰ কাৰণে তো আমাৰ বড়োসকলে বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত
ভিগৰাছ এটা আন্দোলন কৰিবলৈ বাধ্য হৈছিল নিজৰ জীয়াই থকাৰ অধিকাৰ পাবৰ কাৰণে। আজি আকৌ শান্তি হোৱাৰ পিছত BTC পোৱাৰ পিছত BTC পাই পেলাই BTCৰ যিটো ক্ষমতা দিছিল, ইয়াত যিবিলাক পাৱাৰ এণ্ড ফাংচন দিছিল, সেই পাৱাৰ এণ্ড ফাংচন বিলাকক লৈ আজি হাগ্ৰামা ডাঙৰীয়া মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত 17 বছৰ ধুনীয়াকৈ BTC মানে উন্নতিৰ পথত আহিছিল। এই BTCৰ উন্নতিটো দেখি পেলাই আপোনালোকে চকু চৰাইছে, আপোনালোকৰ চকুত জলকীয়া লাগিছে, আপোনালোকে বড়ো জাতিৰ হাগ্ৰামাৰ দ্বাৰা উন্নতি হোৱাটো আপোনালোকে কোনোদিন নিবিচাৰে, ভাল নাপায় আপোনালোকে। সেইটোৰ কাৰণেতো আপোনালোকে বড়োৰ মাজত বড়ো মুছলিম গণ্ডগোল আজি আহি প্ৰমোদ আৰু দীপেন বড়োৰ হতুৱাই প্ৰমোদ বড়ো আমাৰ বড়ো জাতিৰ দ্ৰোহী হলেও জাতিদ্ৰোহী বুলি ক'লেও বেয়া নহয়, যে তেখেতৰ হতুৱাই BTR চুক্তি কৰাই BTR চুক্তিৰ দফাবিলাকৰ দ্বাৰা BTC পোৱা ক্ষমতা আৰু খাদ্য যিবিলাক আমাৰ ক্ষমতা আছিল পাৱাৰ এণ্ড ফাংচন সেইটো গোটেইবিলাক কৰ্তন কৰিলে। BTCটো আপোনালোকৰ বিজেপিৰ দিনত আজি অসমৰ বিজেপিৰ দিনত আজি BTC 70% BTCৰ পাৱাৰ এণ্ড ফাংচন শেষে হ'ল। এতিয়া ক'ব গ'লে BTC 6 শিডিউল কাউন্সিলটো দিছপুৰে চলায়। প্ৰমোদ বড়ো আপোনালোকৰ শৰণ লৈ বিজেপিৰ শৰণ লৈ বিজেপিৰ ভিতৰে সোমাই আজি বড়োৰ দালালি কাম কৰি মানে BTCখন ধ্বংস কৰিলে। আমাৰ আৰু এতিয়া কি আছে? আৰু এই প্ৰমোদ বড়ো 12 জন মাত্ৰ জিকি পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীষত তেওঁৰ আশীৰ্বাদত BTC চৰকাৰ তেওঁ গঠন কৰিলে, এটাকে পাৱাৰ এণ্ড ফাংচন কৰ্তন কৰিলে, গোটেই দিছপুৰে মানে আজি খাৰি ললে। তেতিয়াহ'লে বড়োসকলে কি কৰিব লাগে? আপোনালোকে আকৌ আমাক ঠেলি দিছে যে আকৌ আন্দোলন কৰক, মানুহ মাৰামাৰি কৰক, গণ্ডগোল হওক BTC অঞ্চল, সেইটো কি বিচাৰিছে? তে চাওক আজি LK আদবানী অটল বিহাৰী বাজপেয়ীৰ দিনত যি বিজেপি আছিল, আজিৰ দিনত ভাৰতত সেই বিজেপি নাই। আজি মোদী আৰু অমিত শ্বাহৰ নেতৃত্বত যিটো বিজেপি চলি আছে সেইটো দুৰন্দৰ মানে জাতি ভেদ ট্ৰাইবেল বিলাকক নেগলেক্ট কৰা সেইটো চলি আছে। আৰু অসমতো আমি এতিয়া দেখিবলৈ পাইছো বিজেপিৰ শাসন কালত আমাৰ BTC 6 শিডিউলৰ পাৱাৰ এণ্ড ফাংচন গোটেই শেষ হৈ গ'ল, দিছপুৰে সব খাৰি ললে, 16টা ডিপাৰ্টমেণ্ট লৈ গ'ল। লেণ্ড এণ্ড ৰেভিনিউৰ নিচিনা ইম্পৰ্টেণ্ট যিটোৰ কাৰণে আমাৰ 5,500 জন মানুহ মৰিছিল, সেই ক্ষমতাটো আপোনালোকে প্ৰমোদ বড়ো জাতি দ্ৰোহীৰ দ্বাৰা তেওঁৰ হতুৱাই গোটেই লৈ গ'ল। প্ৰমোদ বড়ো 12 জন মাত্ৰ জিকা মানুহক চৰকাৰ বনাবলৈ দিয়া সেইটো যুক্তি হৈছে নেকি? সেইটো আপোনালোকৰ ট্ৰাইবেল প্ৰেমী বড়ো প্ৰেমী ভাৱটো প্ৰকাশ পাইছে নেকি? জীৱনত পোৱা নাই। আপোনালোকে আৰু এইবাৰ যদি প্ৰমোদ বড়ো আকৌ যদি কিবা হয় BTCৰ CM হয়, তেতিয়াহ'লে নেক্সট 5 বছৰত BTC বোলা এখন নাথাকে, বড়ো ট্ৰাইবেল সকলৰ কিবা এটা ৰক্ষণাবেক্ষণ থাকিব, একদম শেষ হৈ যাব বুলি আমি জানো। সেইকাৰণে আজি দীপেন বড়োৰ নিচিনা মগজত একো নোহোৱা জাতিৰ প্ৰতি যে ইমান অসম চৰকাৰ বিজেপি চৰকাৰে নষ্টকাৰক কাম কৰি আছে, নষ্টকাৰক আমাৰ BTC ধ্বংস কৰা গভৰ্ণমেণ্ট নটিফিকেশ্যন কিবা কিবি গভৰ্ণৰ নটিফিকেশ্যন গভৰ্ণমেণ্ট নটিফিকেশ্যন অফিচিয়েল মেমৰেণ্ডাম কিবা কিবি ওলাই আছে যেটো আমাৰ BTC বিৰোধী, সেইটো দীপেন বড়ো প্ৰমোদ বড়ো আজিলৈকে বুজি পোৱা নাই। কিয় বুজিব? তেওঁলোকে অলৰেডি বিজেপিৰ পকেটত সোমাইছে। আজি দীপেন বড়ো দিলীপ শইকীয়াৰ এগেইনষ্টত একটাও মাত নামাতিলে। কিয় মাত মাতিব? দীপেন বড়ো প্ৰমোদ বড়ো অলৰেডি তেওঁলোকৰ নিমখ খাই মুখখন চিলা খাইছে, মানে মুখটো চিলাই হৈছে তেওঁলোকৰ, মাত মাতিব নোৱাৰে। মাত মাতিলে দীপেন বড়োৱে কালি ধমকি খাব, দীপেন বড়ো আপুনি কি কৈছে বুলি। এই ধৰণৰ আমাৰ বড়ো জাতিক দীপেন বড়োৰ নিচিনা প্ৰমোদ বড়োৰ নিচিনা স্বাৰ্থপৰ নিজৰ ব্যক্তিৰ স্বাৰ্থৰ কাৰণে আজি জাতিক বিক্ৰী কৰিছে বুলি আমি ক'ব পাৰোঁ। কিন্তু মই দিলীপ শইকীয়া ডাঙৰীয়াক
মই অনুৰোধ কৰিব বিচাৰিছো আপুনি এই ভাৱ মনোভাৱ বিলাক এৰি দিয়ক। যদি এৰি নিদিয়ে এনেকে যদি আমাৰ বিৰোধে যদি কথা কৈ থাকে তেতিয়াহ'লে আমি আকৌ উপেন ব্ৰহ্মৰ দিনত যি ধৰণৰ আন্দোলন হৈছিল বড়োলেণ্ডৰ কাৰণে আকৌ হয়তো আন্দোলন সৃষ্টি হ'ব আৰু ইয়াৰ কাৰণে জগৰীয়া দিলীপ শইকীয়া বা বিজেপি চৰকাৰে মানে এইটো হ'ব। তো आं दिनै दिपेन बर'खौ रायनो सानदों। नोंथाङा दाखालि एमपि इलेक्शनाव जाय मानसिखौ भट बर' भटजों देरहा होदों बे मानसिया दिनै मानो बुंखो आरो दिनै बिनि एगेन्स्टै नों फंसेबो मानो बुंनो हादिया? थारमाने नोंथाङा ओरैबायदि संख्रि जानानै थाखाबाय बे बिजेपिनि एगेन्स्टै नोङो खोथा फंसेबो बुंनो हाया। दाखालि जुदि दतमानि कनफारेन्सआव नोङो जुदि प्रेसिडेन्टआ बायमारोमोनब्ला नों दाहालागै बिजेपिआव हाबनानै बिटिसि इलेक्शनाव फैगोन इलेक्शनाव गेलेनानै चिफ एबा डिपुटि चिफ नोङो जासिगौमोन। नोंनि माइन्डखौ जों बुजिनो बाखि गैला। इउ आर पियरलि बिजेपि माइन्डेड, इउ आर पियरलि एजेन्ट अफ द बिजेपि दिपेन बर' प्रमद बर' नोंथांमोनहा जाथिखौ दिनै फोजोबस्रांबाय। दा सिक्स सिडुलखौ मानो होआमोन? মই दिलीप शइकिया डांगरिया कम যে ট্রাইবেল বেল্ট এন্ড ব্লক 1947 সনৰ পৰা গোপীনাথ বৰদলৈ বনাই দিয়া যেটো আইন সেই আইনৰ যোগেদি বেল্ট এন্ড ব্লক ৰক্ষণাবেক্ষণ পাব লাগিছিল। কিন্তু আপোনালোকৰ অসমৰ কিছুমান অসমীয়া অফিচাৰ সাৰ্কেল অফিচাৰ সেই সময়ত এছডিসি এছডিও সেটেলমেন্ট অফিচাৰ মণ্ডল খানংগু বিভিন্ন অসমীয়া অফিচাৰ সকলেতো ট্রাইবেল বেল্ট এন্ড ব্লকৰ অনা ট্রাইবেলে নাপায় এইটো সব বুঝি শুনি ট্রাইবেল সকলৰ মাটিটো ধ্বংস হোক বুলি এই যে বেদখল আজিৰ হিচাপত ট্রাইবেল বেল্ট এন্ড ব্লকৰ প্ৰায় 4 লাখ বিঘা মাটি বেদখল হৈ আছে। সেইটো কাৰ দ্বাৰা হৈছে? আপোনালোকৰ নিচিনা ট্রাইবেল বিৰোধী সেন্টিমেন্টৰ অফিচাৰ সকলৰ দ্বাৰাইতো এইটো হৈছে। আপোনালোকে সব দেখিও নেদেখা হৈছে। ট্রাইবেল বেল্ট এন্ড ব্লক ৰক্ষণাবেক্ষণ দিব লাগিছিল, সেইটো নহল। আৰু সেইবিলাক জানি শুনিয়ে LK আদবানী আৰু অটল বিহাৰী বাজপেয়ীয়ে 6 শিডিউলটো দিছিল। কিহৰ কাৰণে? ট্রাইবেলৰ মাটি ট্রাইবেলৰ ভূমি যাতে ৰক্ষণাবেক্ষণ পায়, ট্রাইবেল যাতে জীয়াই থাকিব পাৰে সেইটো। আকৌ সেইটো আপুনি ধ্বংস কৰিবলৈ গৈ আছে। কি ইমান নিষ্ঠুৰ আপোনালোকে কথা ক'ব পাৰে? তো আপোনালোকৰ আগৰ বিজেপি আজিৰ বিজেপি পাৰ্থক্য মই আৰু ক'বলৈ গৈ আছো যে আপোনালোকৰ অতীতৰ বিজেপি অটল বিহাৰী বাজপেয়ী LK আদবানীৰ সময়ত মহাত্মা গান্ধীক সন্মান জনাইছিল, পুজিছিল। আজিৰ আপোনালোকৰ নতুন বিজেপিৰ দিনত আপোনালোকে মহাত্মা গান্ধীৰ পৰিৱৰ্তে নাথুৰাম গডছেকে আপোনালোকে পূজা কৰে। নাথুরাম গডছেকে আপোনালোকে ভাৰত ৰত্ন দিব খুঁজে। আপোনালোকে আজি ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াক তেখেতকো আপোনালোকে বেয়া পায়। কিয় বেয়া পায়? ভীমৰাও আম্বেদকাৰ ছাৰে ভাৰতীয় সংবিধান ৰচনা কমিটিৰ চেয়াৰমেন হৈ পেলাই তেখেতে যিবিলাক বিভিন্ন পিছপৰা জনজাতি জাতি আৰু পিছপৰা বিভিন্ন বেকৱাৰ্ড কমিউনিটি হৰিজন দলিত শ্ৰেণী বহুত মানুহৰ কাৰণে ভাৰতীয় সংবিধানত প্ৰতিটা জাতি জনগোষ্ঠীৰ কাৰণে এটা সুবিধা ৰক্ষণাবেক্ষণৰ কাৰণে আইন বনাই সংবিধানত সোমাই গৈছিলে। আৰু সেইটোৰ কাৰণে এই দলিত শ্ৰেণীৰ ট্রাইবেল শিডিউল কাষ্ট আদাৰ বেকৱাৰ্ড ক্লাছ সেইবিলাকক সুবিধা দিয়াৰ কাৰণে আপোনালোকে BR আম্বেদকাৰক বেয়া পায় ক'ব গ'লে। আৰু আজিকালি BR আম্বেদকাৰক আপোনালোকে বুঢ়া আঙুলি দেখুৱাই ডেট বুলি কয়। সেইটো আধুনিক বিজেপিৰ এইটো চৰিত্ৰ হ'ব লাগে নেকি? আজি আপোনালোকে কি ভাবে? দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতে বিজেপিৰ কৰ্মকৰ্তাসকলে আজি জানি লওক আপোনালোকে আজি ট্রাইবেল বড়ো জনগোষ্ঠী বা যিকোনো ট্রাইবেলক আপোনালোকে এটা বোজা বুলি ভাবে। বোজা নানি ছানে প্ৰব্লেম নানি ছানে আপোনালোকে বোজা বুলি ভাবে বড়ো ট্রাইবেল সকলক, আৰু আপোনালোকে মুছলমানক এটা দেশৰ বোজা বুলি ভাবে।
সেইকাৰণে আপোনালোকৰ মানে ব্যৱহাৰ পাতি কথা বাৰ্তা আইন কানুন সব ট্ৰাইবেল বিৰোধী মুছলিম বিৰোধী হ'বলৈ গৈ আছে। আজি কাশ্মীৰৰ 370 যেটো আৰ্টিকেল আছিল স্পেচিয়েল এটা ষ্টেট হিচাপে এইটো গণ্য কৰা হৈছিল, সেইটোকো আপোনালোকে ধ্বংস কৰিলে। ধ্বংস কৰাৰ পিছত 3টা ষ্টেট আপোনালোকে বনাই দিলে, ইউনিয়ন টেৰিটৰী হিচাপে আজি লাডাখ কৰিলে। লাডাখত আজি লাডাখৰ যিবিলাক ট্ৰাইবেল আছে জনজাতি আছে, লাডাখৰ কাৰণে কি কৰিছে আপোনালোকে? লাডাখ ইউনিয়ন টেৰিটৰীত আজি MLA আছে না MP আছে না গভৰ্ণমেণ্ট আছে, মিনিষ্ট্ৰী কাউন্সিল অফ মিনিষ্টাৰ আছে না আপোনালোকে আদানীক মানে দায়িত্ব দি পেলাই শেষ কৰি দিলে? আজি লাডাখ ইউনিয়ন টেৰিটৰীৰ মালিকটো হৈছে আদানী। আৰু কাশ্মীৰ এলেকাত আপোনালোকে এতিয়া আৰ্টিকেল 372 বিক্ৰী কৰি পেলাই গুচাই পেলাই সব মাটি বাৰী কিনিবলৈ আপোনালোকে চেষ্টা চলাই আছে। দিলীপ শইকীয়া ডাঙৰীয়াক মই আৰু এটা কথা কওঁ, আমাৰ BTCৰ মাটি ইমান হাৰুৱা, ইমান ধুনীয়া, আমাৰ BTCৰ মানে পানী ইমান ভাল, আপুনি হয়তো সেইটো কথা জানে। আৰু সেইটোৰ কাৰণে হয়তো আপুনি BTC অঞ্চলত মাটি বাৰী কিনি থাকিবলৈ হয়তো নিশ্চয় ইচ্ছা গৈছে। দিলীপ শইকীয়া ডাঙৰীয়া আপুনি MP হ'ব পাৰে, BJPৰ প্ৰেচিডেণ্ট হ'ব পাৰে, বয়সত মোৰকৈ ডাঙৰ হ'ব না সৰু হ'ব মই নাজানো, যে আপুনি যদি BTCত আহি যদি বসবাস কৰিব বিচাৰে, BTCৰ মাটি যদি আপোনাক লাগে বা আপোনালোকক লাগে, আপোনালোকৰ টাইটেলটো শইকীয়া, হাজৰিকা, গোস্বামী, শৰ্মা বিলাক কাটি পেলাই আপোনালোকে বসুমতাৰী, নাৰ্জাৰী, খাকলাৰী, বড়ো, ব্ৰহ্ম টাইটেল লিখক, আমাৰ ভাষা সংস্কৃতি শিকি লওক, আঁকোৱালি লওক। তাৰপিছত আপোনালোকে এটা এটাকে বড়ো ছোৱালী বিয়া কৰাই লওক, আমি BTCত আমি মাটি দিম। আমি BTC চৰকাৰক কৈ মেলি যে তেখেতসকলে বড়ো হৈছে, বড়ো ভাষা কলা সংস্কৃতি সব মানে গ্ৰহণ কৰিছে, গতিকে তেখেতসকলক BTCৰ মাটি দিয়া যায় বুলি আমি চাৰ্টিফিকেট দিম। আপোনালোকে সেইটো কৰিলে কৰিব পাৰে, আমাৰ নিমন্ত্ৰণ থাকিল। দিলীপ শইকীয়া ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া আপোনাৰ বয়স কিমান মই নাজানো, আপুনি নাজানে 78, 77, 78ত যেতিয়া শ্বিলঙৰ পৰা আপোনালোকৰ অসমৰ ৰাজধানী গুৱাহাটীত আহিছে, এই যিটো জাগাত দিছপুৰত আপোনালোকে ৰাজধানী বহাইছিল, ইয়াৰ মাটি কেইটা কাৰ আছিল? দিলীপ শইকীয়া ডাঙৰীয়া, আপুনি নাজানে? এইবিলাক গোটেই বড়োৰে মানুহ আছিল, ওচৰতে গোপাল বড়ো হাইস্কুল আছিল, সব বড়ো মানুহ আছিল। গোটেই বড়ো মানুহ বিলাকৰ ধাননি পথাৰ, খেতি পথাৰ আপোনালোকে কিনি লৈ পেলাই কম দামত কিনি লৈ সব ৰাজধানী বনাইছে, এইটো আপুনি জানে? গোটেই এই গড়চুক অঞ্চল বৰ্তমান মানে যিবিলাক ক্ৰীড়া ক্ষেত্ৰ আছে, এইবিলাক গোটেই এলেকা আমাৰ বড়ো মানুহ আছিল। ঢালিগাঁৱৰ ওচৰা ওচৰি সব বড়ো মানুহ, কাৰ্বি মানুহৰ মাটি আছিল, এইবিলাক কাৰ মাটি আছিল? গতিকে আপোনালোকৰ এই যে চৌবিনিজ মনোভাৱ, আপোনালোকে অসমীয়াৰ বাদে কোনো জাতিক ভাল নাপায়, আপোনালোকে কাৰ্বি ভাল নাপায়, আপোনালোকে খাচীয়া ভাল নাপায়, আপোনালোকে ত্ৰিপুৰা ভাল নাপায়, আপোনালোকে নাগা মানুহ ভাল নাপায়, আপোনালোকে অৰুণাচলী মানুহ ভাল নাপায়। ভাল পায় কেতিয়া? যদি নিজৰ সৰ্বত্ৰ ত্যাগ কৰি যদি অসমীয়াক নিজৰ মাতৃভাষা হিচাপে যদি গ্ৰহণ কৰে বা আঁকোৱালি লয়, মই অসমীয়া, আমি অসমীয়া নহং দুখীয়া যদি কয়, তেতিয়া আপোনালোকে ভাল পায়। কিন্তু সব ট্ৰাইবেলটো এইটো ক'ব নোৱাৰে, সেইকাৰণে আপোনালোকে নাগাকো ভাল নাপায়, মণিপুৰ ভাল নাপায়, আপোনালোকে খাচীয়া ভাল নাপায়, আপোনালোকে গাৰো ভাল নাপায়, আপোনালোকে অৰুণাচলী ভাল নাপায়। সেইকাৰণে এটাকৈ সেইবিলাক আমাৰ অসমৰ মেপৰ পৰা পালৰি ফাটি গ'ল। আৰু সেই একে কাৰণত উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত বড়োলেণ্ড সৃষ্টি কৰিবলৈ এটা ডাঙৰ আন্দোলন হৈছিল। এইটোৰ কাৰণে অসমীয়াৰ যিটো চৌবিনিজ কেৰেক্টাৰ, সেইটোৰ কাৰণে মই আজি আকৌ আগবাঢ়ি কওঁ, আপোনালোকে দেখোন বড়ো ৰাজ্যত বাহিৰৰ পৰাহে আহিছিল, আমিতো গল্প আৰু বুৰঞ্জীত পাম। আপোনালোকে কনৌজৰ পৰা শান্তিলতা লৈ
ধর্ম প্রচাৰৰ নামত বড়ো ৰাজাৰ ওচৰ ওচৰ চাপি ধৰ্ম কামবিলাক কৰিছিল, থাকিবলৈ লৈছিল। তেখেতসকলৰ দয়াৰ মৰমত আপোনালোকে অলপ অলপ মাটি পাইছিল। এনেকৈ থাকি থাকি খনৌচৰ পৰা আপোনালোকে আজি এজন খালি এজন আহি 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 পিছৰ ৰাজাক ফুচলাই থুচলাই ধিক্কাৰ দি পেলাই নাম হলালে, বিভিন্ন বস্তু শিকালে, কালচাৰেল বস্তু চেঞ্জ কৰালে। এনেকৈ আমাৰ বড়ো ৰাজ্য দখল কৰি আপোনালোকে লৈ আজি আমাৰ ওপৰত আপোনালোকে শাসন কৰি আছে। গোটেই অসমটো কাৰ আছিল? আপুনি হয়তো MP হ'ব পাৰে, আপুনি কিন্তু বুৰঞ্জী নিশ্চয় নাজানে। অসমৰ ভূমিপুত্ৰ কোন? দিলীপ শইকীয়া। আপুনি সিদিনা কোৱাৰ নিচিনা ভূমিপুত্ৰ আপোনাৰ অসমীয়া, এই যে আহোম অসমীয়া এই সকল ভূমিপুত্ৰ নহয়। শইকীয়া ডাঙৰীয়া, বুৰঞ্জীত আমি পাওঁ ভূমিপুত্ৰ মানে কি, খিলঞ্জীয়া মানে কি? অতীতৰ সময়ত এই মাটিবিলাক ভগৱানৰে মাটি আছিল। আমি নকওঁ যে বড়োবিলাকৰ মাটি, সেইটো পৃথিৱীত জংগলবাৰী আছিল, মানুহ নাথাকা আছিল। বড়ো কছাৰীসকল, ঠেঙাল কছাৰীসকল, সোণোৱাল কছাৰীসকল, লালুং কছাৰীসকলে বা বিভিন্ন দেউৰী চেউৰী বিলাকে এই জংগল বিলাক কাটি প্ৰথম বসবাস কৰিছিল কাৰণে তেতিয়া আপোনালোকৰ অসমীয়া কলিতা বামুণ মহন্ত একো নাছিল। প্ৰথম আমাৰ এই ট্ৰাইবেল মানুহকেইটা থকাৰ কাৰণে এইকেইটা ট্ৰাইবেলক ভূমিপুত্ৰ খিলঞ্জীয়া বুলি কয়। আপোনালোকে সেইদিনা কনচৰ পৰা আহি চিঠাপি লৈ লাহে 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 জ্ঞান বুদ্ধিৰ দ্বাৰা লাহে লাহে মানে দখল কৰি লৈ, গ্ৰাস কৰি লৈ ট্ৰাইবেলক মেটচাট কৰি, ট্ৰাইবেলক মানে সাপ্ৰেশন অপাৰেশন কৰি শোষণ টোষণ কৰি পেলাই শেষ কৰি দিছে। সেইটো নহয় যে আপোনালোকে বাহিৰৰ পৰা আহিছে, বহিৰাগত বুলি ক'লে আপোনালোকে বহিৰাগতত পৰে। কিন্তু আজি আপোনালোকে মানে শিক্ষা দীক্ষা এডমিনিষ্ট্ৰেটিভ অফিচাৰ বহুত হৈছে বুলি নিজকে একদম অসমীয়া, আমি অসমীয়া নহং দুখীয়া আপোনালোকে কয়। ভূপেন হাজৰিকাৰ গানতো আছে যে আমি অসমীয়া নহং দুখীয়া, আমি দূৰণিৰ পৰা আহি এই অসমৰ মাতৃক নিজৰ মাতৃভূমি বুলি আঁকোৱালি লৈ আজি আমি ইয়াত জীয়াই আছো শান্তিৰে। ভূপেন হাজৰিকাতো গাইছে, দূৰণিৰ পৰা অহা বুলি কৈছে। আমি বুৰঞ্জীত পাইছে কনৌচৰ পৰা আহিছে। কিন্তু আজিতো আমি কোৱা নাই আপোনালোকে কনৌচৰ যাক, এইটো আপোনালোকৰ ৰাজ্য নহয়। আমি আঁকোৱালি লৈছো, মিলিজুলি থাকিব লাগে। আপোনালোকে জীয়াই থাকক, আমিও জীয়াই থাকিম। লিভ এণ্ড লেট লিভ, উপেন ব্ৰহ্মৰ থিয়ৰী। গতিকে আপোনালোকে আজি ইমান উন্নতি, আপোনালোকৰ অসমীয়া মানুহ কিমান ক্ৰৰপতি আছে, আমাৰ বড়ো মানুহ কিমান লাখ কোটি আছে। আমাকো জীয়াই থাকিব দিও। আমাৰো এটা জাতি, আমি নিজৰ জাতি সত্তা আমি বচাই ৰাখিব বিচাৰো। আৰু সেই বুলি আন্দোলন কৰি আমি সামান্য আজি এটা সৰু কাউন্সিল BTC, তাতে 6 শিডিউলৰ আধাৰত কিছু আমি সুবিধা মাটি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আমি পাইছো। সেইটোকে আমি কিয় আপোনালোকে চৌবিনিষ্ট অসমীয়াসকলে কিয় সহ্য কৰিব নোৱাৰে? আৰু এইফালে আনফালে আপোনালোকে কয় যে আমি সবেই অসমীয়া, বৃহত্তৰ অসমীয়া, বড়োলেণ্ড উন্নত হলেহে আমি উন্নত হব, এইটো কি নাম মাত্ৰ কয় নেকি? গতিকে দিলীপ শইকীয়া ডাঙৰীয়া ভুলতে হওক শুদ্ধই হওক, যিটো কথা ক'লে সেইদিনা সেইটো মই অতি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু তেখেতে সেইটো উদ্ৰ কৰি ল'ব লাগে। আৰু তেখেতে ভৱিষ্যততো যাতে তেনেকুৱা কথা নকয়, সেইটোৰ কাৰণে মই আজি সকীয়াই দিলো। ধন্যবাদ। দিলীপ শইকীয়া, जाय दिलीप शइकिया पार्लियामेंटनि बर्तमान मेम्बार, बिथांनि खोथाखौ खोनाबाय नङा होमबा? बिथाङा मा बुंखो? जाय दिलीप शइकियाखौ बावैसो आगोल MP इलेक्शनाव जोंना दिपेन बर' बाबुआ BJPनि हेलिकप्टाराव गाखोनानै गहपुर ओनसोलाव गिदिंनानै बर' रायजो राजानि भटखौ बिनानै होनानै देरहाहोहरदोंमोन। बे दिलीप शइकिया BJPनि MPआ दिनै मा खोथा बुंखो? ट्राइबेल बा बर' हारिनि हेंथा दिनै मा खोथा बुंखो? आं दिनै बुंगोन, दिपेन बर'आ बे खोथाखौ खोनादोंना खोनायाखै? दिपेन बर', नों दाबो नुवाखै नामा बे निउसखौ? दिलीप शइकिया मा बुंदों? बोले 6 शिड्यूल ट्राइबेल बेल्ट ब्लक मोनसे जायगायाव मोननै आयेन सोलिनो हाया, मोनसेल' जानांगौ।
होमबा बेयो ट्राइबेलनि मोजांनि थाखाय बुंखो ना ट्राइबेलनि गाज्रिनि थाखाय खोथा बुंखो दिपेन बर' नोङो दाखालि सोरखौ देरहाहरामोन बेबादि ट्राइबेल बिरोधी बर' बिरोधी मानसिखौनो नोंथाङा एमपि आव दैथायहरनो थाखाय बिजेपिनि हेलिकप्टाराव गाखोनानै थांनानै रायजो राजा बर' रायजो राजाखौ बर होदों बर' रायजो राजानि स्वार्थनि एगेन्स्टै खोथा बुंनोनो नोङो बे दिलीप सैखियाखौ देरहाहोहरदों नङा होमबा दिपेन बर' दिनै बे निउसआ सान्थि जाखो बे निउसआ सान्थि जाखो दिपेन बर' नों दिनैसिमबो मानो काउन्टार होआखै नों मानो दिलीप सैखियाखौ सोंखारियाखै नों मानो प्रतिबाद खालामाखै जे बिटिसि आव 6 शिड्यूलबो थागोन बेल्ट एन्ड ब्लकबो थागोन दिनै 2000 ट्राइबेल बेल्ट एन्ड ब्लकआ 1947 सननिफ्राय दंखायो आरो 6 शिड्यूलआ थांनाय 2003 नि 10 अक्ट'बरनि उनावहाय एक जानानै बे जिनिसा जादों दा मोननैबो दिनै 22 बोसोर 21 बोसोर जानानै थांबाय बेवहाय जेबो उसुबिदा मोनाखै दिलीप सैखिया दिनै बे 6 शिड्यूल आरो ट्राइबेल बेल्ट एन्ड ब्लकखौ लानानै दिनै मानि होदों आं दिनै दिलीप सैखियाखौ रायनो सानदों दिलीप सैखिया एमपि बिजेपिनि एमपि जानो हागौ बिथाङा जोंनि एमपि नङा दिनै बिजेपिनि एमपि दरं उदालगुरि समष्टि होननानै बिथाङा बिजेपिनि रायजिक प्रेसिडेन्ट होननानै जानला मोनला खोथा बुंनायनि अधिकार बिथाङा गैया